কি ধন্যবাদ ধন্যবাদ ৰঙালীৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ আটাইলৈ আৰু আজিৰ এই অনুষ্ঠানটিত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব মই আমন্ত্ৰণ জনাইছোঁ তেখেতক এবাৰ লগ পাবলৈ মন গৈছে মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ এবাৰ মঞ্চত বিচাৰিছোঁ আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছে নেকি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছোঁ থেংক ইউ ছ' মাছ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ ফোনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু মই আপোনাক সন্মান জনাইছোঁ কেৱল নাই আপুনি যথেষ্ট বয়সত ডাঙৰ মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ নাই মই মনত একো লোৱাই নাই মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰে বাৰেনো ভুলকৈ কৈছে মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি কিন্তু বাৰে বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে মানে ভুলকৈ কৈছে মোৰ তেতিয়া অকণমান বেয়া লাগিছে জাষ্ট চিনাকিটোহে হ'লোঁ আপুনি একদম বেয়া নাপাব দেই নাই নিশ্চয় বেয়া নাপাওঁ ৰাইজ আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম ফোনতে আপোনালোক সকলোৰে পৰা নাই এয়া একেবাৰে সংঘাত নহয় হয় আপুনি মাত্ৰ মোক একো বেয়া নাপাব মই হয় কেতিয়াও মই ভবাই নাই মই কেতিয়াও আপোনাক তেনেকৈ ভবা নাই মাত্ৰ আপুনি মনত একো বেয়া ভাৱ নল'ব মোতকৈ আপুনি বহুত ডাঙৰ হয় নাই ভবা ৰাইজে ভাবিছে নেকি সংঘাত বুলি নহয় নিশ্চিতভাৱে নহয় হয়নে বাৰু আমাৰ আয়োজকেও যথেষ্ট কষ্ট স্বীকাৰ কৰি বিহুখন আয়োজিত কৰিছে আৰু আমাক আমন্ত্ৰণ কৰিছে তাৰ কামটো ক'ৰ পৰা কৰিছে মই প্ৰথম কথা আপোনাক ক'লোঁ যেতিয়া মই গ্ৰীণ ৰুমত বহুত দেৰি বহি আছোঁ তেতিয়া মই তেওঁৰ লগত মই মুখামুখি হোৱা নাই মই মাত্ৰ তেওঁৰ মাতটোহে শুনি আছোঁ বাৰে বাৰে মোৰ নামটো ভুলকৈ উচ্চাৰিত হৈ আছে মোৰ টীমৰ মানুহে গৈ পেলাই তেখেতক কৈছে কমিটিৰ মানুহেও গৈ পেলাই কৈছেগৈ কিন্তু শেষ মুহূৰ্তলৈ যেতিয়ালৈ মই ছাউণ্ড চেকৰ পিছত ষ্টেজত উঠিছোঁ তেতিয়ালৈ মোৰ নামটো ভুলেই হৈ থাকিলে তথাপি মই কুণ্ঠাবোধ নকৰাকৈ মঞ্চলৈ গ'লোঁ কিয়নো এখন ৰাইজ মোলৈ ৰৈ আছে বেলেগৰ নামেৰে হ'লেও মই মঞ্চত উঠিলোঁ কিন্তু যেতিয়া মই সেইকাৰণেই মই আচলতে তেওঁক চাবলৈ বিচাৰিলোঁ যে কোনগৰাকী ব্যক্তিনো যোনে মোৰ নামটো বাৰে বাৰে কোৱাৰ পিছতো এবাৰ বা দুবাৰ কিবা এটা ভুল হ'ব পাৰে ভুলবশতঃ নামটো উচ্চাৰণ ভুলকৈ হৈছে একো নাই কিন্তু যেতিয়া প্ৰত্যেকবাৰে ভুল হৈ থাকিলে মই সেইকাৰণেহে তেওঁক লগ পাবলৈ মোৰ মনতো এটা তাৰমানে ইচ্ছা জাগ্ৰত হ'ল আৰু সেয়েহে মই তেখেতক যিহেতু মই তেওঁক দেখা নাছিলোঁ গ্ৰীণ ৰুমতো নাই বা তেওঁৰ লগত মোৰ মুখামুখি হোৱা নাই সেয়েহে মই আচলতে মঞ্চত তেওঁক বিচাৰিছিলোঁ মঞ্চত তেওঁ উপবিষ্ট হোৱাৰ পিছতহে মই গম পাইছোঁ যে তেখেত এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আৰু মই লগে লগে মঞ্চতে কৈছোঁ আপোনালোকে ক্লিপটোত চাগে পাইছে যে আপুনি মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই মই আপোনাতকৈ যথেষ্ট সৰু কেৱল মোৰ মনত দুখ লাগিছে যে আপুনি মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰি থাকিলে দাদা যদি সম্ভৱ হয় আপোনাৰ মনত ৰাখিবলৈ যদি অসুবিধা হৈছে এখন কাগজত মোৰ নামটো লিখি ল'লেই হৈ যায় কথাটো আচলতে সিমানকণে ইয়াত যদি কোনোবাই সেই কথাখিনিৰ কাৰণে মোক বেয়া পাইছে বা আঘাত পাইছে মই ক্ষমা বিচাৰিছোঁ